হেল্ল' বন্ধুসকল, কি খবৰ? ভালে আছে চাগে নিশ্চয়। আজি আমি আহি পালোহি এখন গ্ৰীণ টি গাৰ্ডেনত। আৰু ই কিমান ডাঙৰ দেখিছে ন, আপোনালোকক লৈ যাওঁ গ্ৰীণ টি গাৰ্ডেনত। বলক যাওঁ, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি লখিমপুৰৰ পৰা এতিয়া আৰম্ভ কৰিম চিলনিবাৰীলৈ। নৰ্থ লখিমপুৰৰ পৰা এয়া আমি আৰম্ভ কৰিছোঁ। এয়া আমি আহি পালোহি আমি খেলমাটিৰ সদৰ থানাৰ ওচৰত। থানাৰ পৰা গৈ আপুনি পাব এটা সুন্দৰ নৰ্থ লখিমপুৰৰ শিৱ মন্দিৰ। এইটো আপুনি দেখি পাব এতিয়া শিৱ মন্দিৰ। আপুনি শিৱ মন্দিৰটো দেখুৱাই দিম। ইয়াত অগণন ভক্ত আহে। সোমবাৰৰ দিনাখনি খুব সুন্দৰ ভিৰ হৈ থাকে। এয়া দেখিছে ত্ৰিশূল পাত আপুনি দেখি পাইছে নিশ্চয়। মই গাড়ীত আছোঁ কাৰণে মই দেখুৱাব পৰা নাই। এতিয়া আমি গৈ থাকিম। এতিয়া ইয়াৰ পাছতে পাম আমি টাউন বান্ধটো বুলি কয়। টাউন বান্ধটো পাৰ হৈ আপুনি বাইপাছ পাম, গণেশ মন্দিৰ পাম, দুৰ্গা মন্দিৰ পাম। ইয়াতে ভগৱানৰ কেলে লখিমপুৰ বুলি কোৱা হয়, লক্ষীবাস দিয়ে ইয়াত লখিমপুৰত। সুন্দৰ হয় লখিমপুৰ, নিশ্চয় বহুত সুন্দৰ। আপোনালোকে দেখিবলৈ পাব চাফ চিকুণৰ পৰা। এইটো হৈ গ'ল আপোনাৰ মছজিদ। আমি এতিয়া অলপ দূৰ আগত গৈ পাম গণেশ মন্দিৰ। গণেশ মন্দিৰ পিছতে আপোনালোকে দেখি পাব পহুমৰাৰ পৰা হৈ আমি যাম এতিয়া বৰ্তমান চিলনিবাৰী। চিলনিবাৰী গাৰ্ডেন পামগৈ, টি গাৰ্ডেন। সুন্দৰ। ইয়াৰ পৰা অলপ দূৰ গৈ পাব আপুনি গণেশ মন্দিৰ। গণেশ মন্দিৰ আগৰ পৰাই দেখিব পাব আপুনি এটা বাইপাছ। সেই বাইপাছেদি গৈ থাকিব লখিমপুৰটো আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া ওলাব পাৰিব। আপোনালোকক গণেশ মন্দিৰটো দেখুৱাই দিম এতিয়া সুন্দৰভাৱে। এয়া হৈ গ'ল আপোনাৰ গণেশ মন্দিৰ। আমি গণেশ মন্দিৰ গেটৰ ফ্ৰণ্টতে আছোঁ। এইটো হৈ গ'ল আপোনাৰ নৰ্থ লখিমপুৰৰ গণেশ মন্দিৰ হয়। এয়া কি সুন্দৰ মন্দিৰ হয়। ইয়াৰ পৰা আমি ভিতৰত নাযাওঁ, আমি বিশেষত গৈ আছোঁ চিলনিবাৰীৰ পৰা। এয়া আপোনাৰ বাইপাছ আমি পাই গ'লোঁ এতিয়া বৰ্তমান বাইপাছ। ইয়াৰ পৰা আমি অলপ দূৰ আছে চিলনিবাৰী চাই দিব। চিলনিবাৰী যদি কোনোবা যোৱা নাই যাব, অতি সুন্দৰ হয় জেগা। এইটো বাইপাছ আপোনালোকে দেখি পাইছে। ইয়াৰ পৰাই আপুনি ধেমাজি যাব পাৰিব। ধেমাজি ছাইডৰ পৰা আহিলে গুৱাহাটী যাব পাৰিব। সুন্দৰ বাইপাছ হয় এইটো নৰ্থ লখিমপুৰৰ বাইপাছ। মই গাড়ীত গৈ আছোঁ কাৰণে দেখুৱাব পৰা নাই। এয়া গাড়ীৰ অহা চলি আছে ধেমাজি লখিমপুৰলৈ যোৱা ৰাস্তা। ইয়াৰ পৰা অলপ দূৰ আগত গৈ পাব আপুনি দুৰ্গা মন্দিৰ, অতি সুন্দৰ হয়। এয়া আপুনি দেখি পালে দুৰ্গা মন্দিৰ। এয়া চাই লওক, আমি গাড়ীৰ পৰাই দেখুৱাইছোঁ, আমি কাৰণ নৰওঁ ইয়াত। অতি সুন্দৰ মন্দিৰ হয় দুৰ্গা মন্দিৰ। গেটখন এইখন আপুনি দেখি পাব। এয়া অতি সুন্দৰ চিনেৰী। এয়া নৰ্থ লখিমপুৰৰ। আপুনি ইয়াৰ পৰা আগলৈ গৈ পাব ৰঙা নদী। ৰঙা নদী নিশ্চয় নাম শুনিছে চাগে ন? ইয়াতে কিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ আছে। আপুনি ৰাস্তা কিনাৰতে আপুনি আৰাম কৰিব পৰা সুবিধাজনক হয়। ইয়াত ছাঁ অতি সুন্দৰ হয়। ইয়াৰ পৰা আগত গৈ আপুনি পাই গ'লোহি আমি আহি ৰঙা নদী। এতিয়া আমি ৰঙা নদী পাৰ হৈ পহুমৰা পাম। পহুমৰাৰ পৰা যাম আমি চিলনিবাৰী। আৰু এইখনে হ'ল ৰঙা নদী। এইখন হৈ গ'ল ৰঙা নদী। আমি ৰঙা নদী ব্ৰিজৰ ওপৰৰ পৰা আহি আছোঁ। এতিয়া এয়া ৰঙা নদী দেখি পাইছে। ডাঙৰ আছে নদী, ইমান সৰু নহয়। ভালকৈ দেখাব পৰা নাই। এতিয়া আপোনালোকে অলপ দূৰ গৈ পাব পহুমৰাৰ পৰা যাম আমি চিলনিবাৰীলৈ যাম আমি টি গাৰ্ডেন।
কৰিলে নেকি আমি এতিয়া সোমাই গ'লোঁ পহুমৰা এয়া অলপ দূৰ গৈ পালে আপুনি পহুমৰা তিনিআলি পাব পহুমৰা তিনিআলিৰ পৰা আমি ৰাইট ছাইডে যাম চিলনিবাৰী এতিয়া আমি আহি পাই গ'লোঁ এইটো হৈ গ'ল বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি ইয়াৰ পহুমৰা মেইন তিনিআলিত আছে ইয়াৰ পৰা আমি ডিজু যাম আমি এতিয়া আৰম্ভ কৰিলোঁ চিলনিবাৰী যাবলৈ এতিয়া আমি গৈ থাকিম চিলনিবাৰী কিবা ধুনীয়া সুন্দৰ বুলি কৈছা আমিও আহিছোঁ নিশ্চয় যাব লাগে অসমৰ চুকে কাৰণে গাঁৱে গাঁৱে ঘূৰিবলৈ এইটো ৰাস্তা হয় ইয়াৰ পৰা ডিজু আপুনি অৰুণাচল ওলাব পাৰিব কেবিন গেট আপুনি ডিজুৰ পৰা আহিয়ে এটা পাব প্ৰকাণ্ড ডুবি ইয়াত চৰাই চিৰিকটিৰ পৰা ধৰি অনেক আছে অতি সুন্দৰ হয় এইটো মন্দিৰ আৰু এইটো এটা ডুবি হয় আগত পাব আপুনি ট্ৰেইনৰ দলং দেখি পাইছে নিশ্চয় এয়া অৰুণাচলৰ পৰা আহি আছে আৰ্মি ইণ্ডিয়ান আৰ্মি হয় এইটো ৰাস্তা অতি প্ৰয়োজন ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইয়াৰ পৰা গৈ আপুনি ওলাব পাৰিব অৰুণাচলত আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ আৰু লাইক শ্বেয়াৰ জৰুৰ কৰি দিব আপোনালোকৰ কাৰণে মৰম চেনেহ ইমান দি আছে কাৰণে মই বনাবলৈ মৰম চেনেহ দি মই আৰু নিশ্চয় আনন্দ হ'ব ইয়াতো ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখুৱাম এইটো পহুমৰা ৰেল গেট হয় অলপ দূৰ আগতে গৈ পাব আপুনি পাহাৰ আৰু অৰুণাচলত আপুনি এইটো ৰাস্তাই গ'লে কেবিন গেট পায় এইবিলাক টেম্পু চব তাৰ পৰা আহি আছে ডিজুৰ পৰা আহি আছে ইয়াৰ পৰা আগলৈ গ'লে আপুনি ডিজু পাব ডিজুৰ পৰা আপুনি আগলৈ গ'লে কেবিন গেট পাব কেবিন গেট পাই অৰুণাচলত প্ৰৱেশ কৰিবৰ বাবে ধান খেতি হয় আৰু ধান নিশ্চয় পকিব সময় হৈ আছে দেখিছে আপোনালোকে পথাৰখন মই দেখুৱাই দিছোঁ অতি ৰঙা হৈ আছে অলপ দূৰ গৈ পাব আপুনি এটা তিনিআলি এইটো তিনিআলিৰ পৰা আমি ৰাইট ছাইডে যাম আৰু ইয়াত পুলিচ বেৰিকেড লগাই দিছে অনেক আছে ইয়াৰ পৰা আমি ৰাইট ছাইডে যাম চিলনিবাৰী আৰক্ষী চকী আমি যাম এতিয়া চিলনিবাৰী আমি আহি চিলনিবাৰী সোমাই গ'লোঁ এতিয়া আমি চিলনিবাৰী প্ৰৱেশ কৰিলোঁ আপোনালোকে চাই থাকক চিলনিবাৰী কি সুন্দৰ হয় Take the next right. Continue for 1.5 kilometers. এইখনেই হ'ল সেইখন মানে টি গাৰ্ডেনৰ গেটখন ইয়াৰ পৰাই আপুনি এণ্ট্ৰি কৰিব পাৰিব টি গাৰ্ডেনলৈ চিলনিবাৰী টি গাৰ্ডেন এইখন আমি গাড়ীৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ আৰু আমি বন্ধুসকল টি গাৰ্ডেন দেখি পালে আৰু ইয়াৰে লগৰ ল'ৰা দুজন পালোঁ এয়া মোৰ লগৰ বন্ধু হৈছে এতিয়া বৰ্তমান মই সিহঁতক গাড়ীত দেখুৱাই একোৱে হোৱা নাই ভাত খালি ভাত কি দি খালি তহঁতৰ এইটো চিলনিবাৰী কয় ন হয় নি হাই কৈ দে ৰখাই দিওঁ নি যাওঁগে নি আৰু নুঠ গাড়ীত আৰু নুঠ উঠ হ'ব